যাও মই যা এতিয়া মোৰ লগত আহি গ'ল পুৰা তাৰা কিছু কৈ দিয়া কথাটো মানে এনেকুৱা হ'ল আমাৰ ইয়াতে আইবি মানে ইয়াত কিবা বনাই আছে ন সেইকাৰণে আহিলোঁ ইয়াতে তো আহি পেলাই মানে এটা বস্তু দেখিলোঁ এইটো চৰাই এটা আহি পেলাই মই উঠি যাব লাগিব হা বস্তুটো হা দেখাই আছোঁ ভালকৈ এই চৰাইটো দেখিছে আপোনালোকে দেখিছে এইটো পোহনীয়া চৰাই হয় মানে এটা তো আপোনালোকে আজিলৈকে ভাটৌৱে কথা কোৱা দেখিছে কিন্তু এইটো ভাটৌ নহয় একচুৱেলি এইটো কি চৰাই বুলি কয় এইটো হা মইনা চৰাইটো মানে নামটো কি নামটো কি এ মই লো ভলা কই নাম সাথীহरुले बोलाउँदै আকৌ হাঁহি দিয়া আৰু হাসি দে रे হাঁচি দিও হাসি দে না হাসি দে হাসি দে বেছি ইৰিটেট কৰি থকাৰ কাৰণে তাক খং উঠিছে একচুৱেলি হয় নহয় অঁ বেছি কৈ আছোঁ কাৰণে তাক খং উঠি গৈছে এতিয়া বাকী ইয়াত এই মানে নামটো তাৰা কিছু যে কৈ থাকে যে এইটো কি কাৰণে কয় মানে সি তাৰ এইটো তাৰ নামটো তাৰা কিছু মানে ন তাৰা কিছু আৰু সি বেছিকৈ আপোনালোকৰ হেৰি ভাষাটো জানে ন নেপালী ভাষাটো বেছিকৈ জানে হয় তো সি সৰুৰ পৰা মানে ই নেপালী মানুহৰ মাজত থাকিলে যে সেইকাৰণে সি নেপালী কথা বেছিকৈ কয় মানে হয় নাই তো কেনেকুৱা লাগিছে ইয়াতে ফিল্ডটো মজা দিছে একদম ধুনীয়া এটা পৰিৱেশ আৰু আমাৰ আইবি মানে এতিয়া কিবা বনাই আছে এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে এইটো দেখিছে ধুনীয়া পুৰা পৰিৱেশ এটা পুৰা চাফা চিকুণ কৰি দিছে বৈ খাব নি কেমেৰা দিলে তাৰা কিছু কৈ দিয়া আকৌ এইটো চৰাইটো এইয়া মালিকৰ লগত আছে এই ৰাতি কিমান সৰু পৰা পুহিছিলে এইটো পুৰা পোৱালি পানা যদি মই পুহোঁ মোৰ লগত থাকি যাব নেকি এই যে মোৰ লগত এইটো আহি গ'ল আমাৰ বন্ধু কৈছোঁ আকৌ এইফালে গুচি গ'ল মই কৈছোঁ নাই তোমাৰ ইয়াত আহি আকৌ হাঁহি দিয়া আকৌ হাঁহি দিয়া হাস না তাৰা কিছু ক তাৰা কিছু ক ঐ মোক কপালতে মাৰি দিছিলে ঐ এই আহি গ'ল বন্ধুৰ লগত ফটোকে মাৰি লোৱা এতিয়া ফটোকে মাৰি দিয়া আকৌ গুচি গ'ল मलाई केला ठुक गइछ उहाँ जान त अन्त उनीहरुसँग बोलाउँदैछु जा तारा किसु क उहाँ जा यसमा जा जा এই ফটো মাৰ এক দিয়া লগাই দেখিছে এইটো ধুনীয়াকৈ দেখিছে নে কিমান ধুনীয়াকৈ উঠি লৈছে হাঁহি দে এইটো দিয়া তাৰা কিছু ক মোৰ ইয়াত আহি যা না অঁ ইয়াত আহি যা এই মালিকজনে গৈছে ইয়ালৈ উঠাই দিওঁ মোৰ লগত উঠাই দিওঁ जा उहाँ जा অঁ আহি যাওঁ এতিয়া মোৰ লগত আহি গ'ল পুৰা তাৰা কিছু ক তাৰা কিছু কৈ দিয়া তাৰা কিছু কৈ দিয়া তাৰা কিছু কোৱা भन्दै अन्त तारा কিছু বন্ধ भन्दै কিছু তাৰে ভন্ত মাতটো কিবা মতা মানুহৰ নিচিনা মাত দি আছে হয় নহয় ধুনীয়া দিছে একদম যেনেকৈ আমি কথা কওঁ ন তেনেকৈ অলপ সৰু ল'ৰা ছোৱালী যেনেকৈ কথা কয় ন বস্তুটো তেনেকুৱাকৈ কথা কৈ আছে একচুৱেলি হয় নহয় বৰ ধুনীয়া হাঁহি এটা মাৰিছিলে গাইছসকল আপোনালোকে চাউণ্ডটো শুনা নাপালে ভালকৈ এতিয়া মানে আমাৰ মাইক ব্যৱহাৰ কৰা নাই যে কিন্তু কেতিয়াবা যদি সময় পাই আহিব আহিবি আপোনাৰ ঘৰ ক'তনো এইখিনিতে ঘৰটো ন কিমান সৰু পৰা পুহিছিলে এইটো নামটো কি বুলি কৈছিলে ইয়াৰ মাইনু মতা মানুহৰ নিচিনা এবাৰ হাঁহিব কৈ দিয়ক না नाटक ना খং উঠিছে নেকি তাই কিছু তাৰা কৈ দে भन्दै তাৰা কিছু কৈ দে বেছি ইৰিটেট কৰি থকাৰ কাৰণে তাৰ বেছি খং উঠি গ'ল আৰু মালিকে কৈছে আৰু 3টা এনেকুৱা চৰাই আছে এটা বোলে আৰু গুণ্ডা বুলি কৈছে তো এটাই কথা ক'ব বিচাৰোঁ যে জীৱ জন্তুৰ লগত সদায় মৰম বা প্ৰেম কৰি চলিলে এনেকুৱা বেলেগ এটা ৰিলেশ্যন আহি যায় সি সৰুৰ পৰা নেপালী মানুহৰ লগত থকাৰ কাৰণে সি বেছিকৈ নেপালী ভাষাটো বেছি বুজি পায় আমাৰ অসমীয়াত ক'লে ইমানকৈ বুজি নাপায় তো আপোনালোকেও পাৰিলে জীৱ জন্তুৰ লগত সদায় মৰম চেনেহ থাকিব হয়নে যে এটা
মানুহটোৰ লগত মানে এটা ফ্ৰেণ্ডশ্বিপ আছে এটা, সেইকাৰণে মতাৰ লগে লগে ইয়াত উঠি যায় আৰু মানুহজনে যেতিয়া হাঁহে আৰু চৰাইটোও হাঁহি দিয়ে হয় নহয়, দেখিছিল নাই তই? প্ৰকৃতিৰ লগত এইটো প্ৰকৃতিৰ লগত এইটো সম্বন্ধটো ৰাখিব সদায়, সেইটো কাৰণে মই ফটো মাৰিব আহিছিলোঁ। একচুৱেলি ভ্লগিং মই প্ৰথমতে আৰম্ভ কৰা নাছিলোঁ, কিন্তু চৰাইটো দেখাৰ লগে লগে মানে মন গ'ল, ভ্লগটো বনাই দিলোঁ। তো কেনেকুৱা লাগিলে জনাব। ইমানেই আছিলে, বেছি ভিডিঅ' নবনাওঁ। আৰু ধুনীয়াকৈ কেনন 5D এটা লৈ আহিছিলোঁ, ফটোশ্বুট কৰি আছিলোঁ ধুনীয়াকৈ। মানে বহুত দিন হ'ল আমি ফটো দিয়া নাই, ইনষ্টাগ্ৰাম হওক য'তে হওক, তো সেইকাৰণে ফটো মাৰিব আহিলোঁ। চৰাইটো লগ পাই গ'লোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো জয়া অসম। আৰু নিশাচৰ আহি আছে, নিশাচৰ মানে ডাবিংটো অলপ শ্ল' হৈ গ'ল, সি ইমান নাজানে যে, সেইকাৰণে মানে যোনটো প্ৰথম ডাবিং কৰিছিলে সেই দুটা কেৰেক্টাৰৰ ডাবিংটো ডিলেট হৈ গ'ল। তো সেইকাৰণে আকৌ নতুনকৈ কৰিবলগীয়া হৈছে। বাকী আৰু নেচাৰেল চাউণ্ড কিবাকিবি বহুত দৰকাৰ হৈছে, এইবিলাক গোটাই থাকোঁতে অলপ টাইম লাগিছে। তো জল্দি আহি আছে নিশাচৰ চাব। আৰু যোনটো ফেমিলিৰ লগত যোনটো প্ৰকৃতিৰ লগত ৰিলেশ্যন ন, সেইটো সদায় ধুনীয়াকৈ মেইনটেইন কৰি ৰাখক। সিহঁতেও আপোনাক সহায় কৰিব, আপুনিও তাক সহায় কৰিব। তো জয়া।